আগে আগে এজন যুৱক পিছে পিছে এদল পুলিচ আৰু যুৱকজনলৈ আৰক্ষীয়ে চলালে গুলী এই দৃশ্য গমনৰ অসমৰ ছবিগৃহলৈ আহি আছে এখন নতুন অসমীয়া চিনেমা গমন মই তোৰ ইচ্ছা পূৰণ কৰিম মোৰ কৰিলে জ্বলাম তোক কিমান মানুহক মোৰ কৰিলে হত্যাৰ কৰিলো অহা 14 মাৰ্চত অসমৰ 30টা ছবিগৃহত মুক্তি লাভ কৰিব গমন অসমীয়া ছবিখনে নাইবা মাৰিম কৰিছো নাইবা মাৰিম তথাপি হ'ব বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা চন্দ্ৰমুদৈ পৰিচালনাৰে নিৰ্মাণ কৰা মনোৰঞ্জনধৰ্মী উপাদান সমৃদ্ধ নিৰ্মাণ কৰা গমন চিনেমাখনত অভিনয় কৰিছে মোহময়ী অভিনেত্ৰী অমৃতা গগৈ প্ৰযোজক যতীন্দ্ৰনাথ খনিকৰ দিব্যজ্যোতি দাস অসীম কৃষ্ণ দাস আদি নপুৰণি শিল্পীয়ে গমন ছবিখন চাই দৰ্শক ৰাইজে যথেষ্ট অনুপ্ৰাণিত হ'ব বুলি আশাবাদী প্ৰযোজক যতীন্দ্ৰনাথ খনিকৰ লগতে কলা কৌশলীসকল ছবিখনৰ প্ৰচাৰ কৰিবলৈ আহি বিহপুৰীয়াত উপস্থিত হয় ছবিখনৰ কলা কৌশলীসকল অসমৰ বিভিন্ন প্ৰান্তত আমি গমন ছবিখন প্ৰচাৰ কৰি আছোঁ আৰু আজি আহি আমি বিহপুৰীয়া পাইছোঁ বিহপুৰীয়াৰ এই ছবিগৃহত তাৰ সন্মুখত আমি উপস্থিত হৈছোঁ এতিয়াৰ পৰা গমন ছবিখন প্ৰযোজক যতীন্দ্ৰনাথ খনিকৰ নহয় বা চন্দ্ৰমুদৈ ডাঙৰীয়াৰ নহয় প্ৰখ্যাত পৰিচালক এই ছবিখন এতিয়া অসমৰ ৰাইজৰ আচলতে মই এজন প্ৰচাৰক হিচাপে মই গমনখন প্ৰচাৰ কৰিব অহা নাই গমনখনৰ ভিতৰত থকা বিষয়বস্তুটো অসমৰ প্ৰতিজন দৰ্শকৰ মাজলৈ দিব বিচাৰিছোঁ বা গমনৰ যিটো বিষয়বস্তু জীৱন লগতে সততা এটা সমাজত এখন সমাজত চলিবলৈ এজন ব্যক্তিয়ে কিমান কচৰৎ কৰিবলগীয়া হয় বা আমাৰ পৰম্পৰা এই পৰম্পৰাটোক জীয়াই ৰাখিবৰ কাৰণে আৰু এই পৰম্পৰাটোক নতুন প্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াৰ স্বাৰ্থত গমনৰ বিষয়ে বাৰ্তাটো দিবলৈ অসমৰ বিভিন্ন প্ৰান্তত আমি উপস্থিত হৈছোঁ ক'ব বিচাৰিছোঁ অহা 14 মাৰ্চ অসমৰ 30টা ছবিগৃহত মুক্তি পাব প্ৰখ্যাত পৰিচালক চন্দ্ৰমুদৈ দেৱৰ পৰিচালনাৰে আৰু বিশিষ্ট অভিনেতা যতীন খনিকৰৰ অভিনয় আৰু তেওঁৰ প্ৰযোজনাৰে অসমৰ ৰাইজৰ ছবি গমন দ্য লাষ্ট জাৰ্নি বিহপুৰীয়াৰ প্ৰেৰণা চিনেমা হলত উপস্থিত হৈ এইদৰে ক'লে প্ৰযোজক যতীন্দ্ৰনাথ খনিকৰে নমস্কাৰ গমন কথা ছবিখন আপোনালোকৰ মাজলৈ আহি আছে অহা 14 মাৰ্চ 2025 আমি বিভিন্ন জেগাত গমন কথা ছবিখনৰ প্ৰচাৰ কৰি আহি আজি বিহপুৰীয়াত আমি উপস্থিত হৈছোহি আমি আপোনালোকক সবিনয়ে নিবেদন কৰিছোঁ যে আপোনালোকে গমন কথা ছবিখন চাওক এই কথা ছবিখন প্ৰযোজনা কৰিছে যতীন খনিকৰ আৰু বিপুল কলিতাই আৰু পৰিচালনা কৰিছে বিশিষ্ট চিত্ৰ পৰিচালক চন্দ্ৰমুদৈ ছাৰ আৰু এই ছবিখনৰ এখন মননশীল লগতে বাণিজ্যিক দুইটাৰ সমাহাৰ ঘটিছে মানে আৰ্ট এণ্ড কমাৰ্চিয়েল দুইটাৰ সমাহাৰত এই ছবিখন হৈছে আৰু ছবিখনৰ বিষয়বস্তু অতি গম্ভীৰ যে আপোনালোকক মই সবিনয় নিবেদন কৰিছোঁ যে ছবিখন আপোনালোকে চাবলৈ আহি যদি কিবা ভুল কুটি উপায় গঠনমূলক দৃষ্টিভংগীৰে আমালৈ পৰামৰ্শ দিব আমি আহি থকা দিনবোৰত আমি নিজকে ৰিপৰ্ট BSP Live 24